হ'ব। মই প্ৰথমে সমগ্ৰ অসমবাসী তথা দেশবাসীলৈ পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰে ঈদুল আজহা উপলক্ষে সকলো ঈদগাহত সমবেত নামাজ পঢ়াত নিষেধাজ্ঞা জাৰি কৰিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ এই নিষেধাজ্ঞা আমি সকলোৱে মানি চলাটো উচিত। যোৱা ঈদুল ফিতৰত যেনেকৈ ঈদগাহত সমূহীয়া নামাজ বৰ্জন কৰি জনসাধাৰণে নিজৰ ঘৰত দুই চাৰিজনীয়াকৈ জমাত কৰি ঈদুল ফিতৰৰ নামাজ পঢ়িছিল, অহা ঈদুল আজহাৰ দিনাও সমগ্ৰ অসমবাসীয়ে যাতে ঈদগাহত সমবেতভাৱে নামাজ নপঢ়ি নিজ নিজ ঘৰত যাতে দুই চাৰিজনে জামাত কৰি নামাজ আদায় কৰে, তাৰ কাৰণে অসমবাসীক আমি আহ্বান জনাইছোঁ। আৰু ৰাজ্য চৰকাৰে চলাই যোৱা কৰোনা বিৰোধী যুদ্ধত আমি সকলোৱে একোজন অংশীদাৰ। গতিকে ঈদৰ দিনাও যাতে আমি কৰোনা বিৰোধী একোগৰাকী যোদ্ধা হিচাপে সমূহীয়া নামাজ বৰ্জন কৰি আমি যাতে ৰাজ্য চৰকাৰৰ লগত সহযোগ কৰোঁ, তাৰ কাৰণে সমগ্ৰ ইছলাম ধৰ্মীয় লোকক আহ্বান জনাইছোঁ।